চাওকচোন এতিয়া ৰ'দটো ওলালে। মই কাপোৰ কালি ধুইছিলোঁ, ভালকৈ শুকোৱা নাই, আকৌ এয়া মেলি দিছোঁ। আমাৰ মেলিবলৈ ইমান সুবিধা নাই কাৰণে একদম ৱালতো মেলি দিছোঁ অলপ। আৰু এয়া পূৰা কাপোৰ মেলি আৰু মই অকণমান ৰ'দতে বহি আছোঁ। আৰু ৰ'দটো ইমান ওলোৱা নাই, পূৰা কুঁৱলীয়ে ঢাক খাই আছে। এতিয়ালৈকে 9টা বাজি গ'ল, তেও মানে অলপ বহি দিছোঁ আৰু ৰ'দতে বহি ভাল লাগে, কিন্তু ইমান ৰ'দ নাই। আজি বতৰটো অকণ বেয়াও কৰি আছে। আৰু আমাৰ আসামত কেনেকুৱা জনাবচোন, বতৰত বহুত ঠাণ্ডা নেকি? আমাৰ ইয়াততো বহুত ঠাণ্ডা পৰিছে বাৰু এতিয়া। হাই এভৰিৱান, কি খবৰ সকলো? আশা কৰোঁ সকলো ভালেই আছে আৰু বৰ্তমান মোৰো ভাল। আৰু এতিয়া হৈছে আবেলি সময় হৈছে আৰু সকলোৱেতো পূৰা টেঙা খাই আছে। আমাৰ ইয়াতে মানে একো টেঙা নাই, কাৰণ এতিয়াতো পূৰা জলফাই দিন, জলফাই খাবলৈ পোৱা নাই। আৰু মই ভাবিলোঁ টেঙা বুলি কিবা এটা খাওঁ আৰু আপোনালোকক দেখাম মইনো কি টেঙা খাওঁ, আৰু আপোনালোকে তেনেকৈ কোনে কোনে খাই জনাবচোন। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু অকলে অকলে এইবিলাক টেঙা বস্তুটো বা যিয়ে নহয় অকলে অকলে খাই ভাল নালাগে, আৰু উপায় নাই, মই যেতিয়া অকলশৰীয়া মানুহ অকলেই খাব লাগিব। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ মই কি টেঙা খাওঁ। আৰু এয়া হৈছে কমলা টেঙা, আৰু মই এয়া দেখাম। আৰু এইবিলাক বাৰু ভিডিঅ' কৰা বস্তু নহয়। মই এতিয়া টেঙাখিনি ৰেডি কৰোঁ আৰু আপোনালোকক দেখাম। আৰু মানে মই ভিডিঅ'টো ঘপককৈ বনাই দিলোঁ, কাৰণ ইমান আমনি লাগি আছিলে, কি কৰোঁ কি নকৰোঁ। মই বোলে টেঙা খাওঁ আৰু ভিডিঅ' এটাকো বনাওঁ, সেইবুলি ভাবিলোঁ। এয়া হৈছে কমলা, আৰু মই কমলাখিনি কাটি লওঁ, তাৰপৰা আপোনালোকক মই দেখাইছোঁ। আৰু আপোনালোকেতো এনেকৈ সকলোৱে খায় বুলি কৈছোঁ, সকলোৱে খায় এনেকৈ, আৰু বহুত টেষ্ট লাগে ন এনেকৈ খায়। আৰু ময়ো এতিয়া কাটি লওঁ, এই কমলাকেইটা গুচাই লওঁ। আৰু মই আজি ষ্টেণ্ডডাল অনা নাই, মই বেলেগ এটা ষ্টেণ্ডত থৈ লৈছোঁ, হোম থিয়েটাৰটোত থৈ লৈছোঁ ফোনটো। আৰু এনেকৈ কাটি আছোঁ। এতিয়া মই কমলাকেইটা বাকলিটো গুচাই লওঁ। বা কমলা গোন্ধতে আৰু বহুত ভাল লাগে ন, মানে এইকেইটা অলপ টেঙা টেঙা হৈ আছে, অকণ কেঁচা কেঁচা দেখিছেনে? টেঙা টেঙা হৈ আছে, সেইকাৰণে মই নিমখ জলকীয়া লগাই খাম। এইখিনি মই কমলাখিনি গুচাই ল'লোঁ, এতিয়া মই কাটি লওঁ অকণমান অকণমানকৈ। এনেকৈ খাবলৈতো ভালেই লাগে বাৰু নিমখ লগাই লগাই। টেঙা আছে, মিঠা টেঙা আৰু কিমান টেষ্টি। টেঙা ওচৰৰ পৰা দেখাই দিছোঁ, বহুত টেষ্টি হৈছে, টেঙাও হৈছে, চব মিক্স হৈছে। আৰু আগতে আমি যেতিয়া পথাৰত যাওঁ মাহঁতৰ লগত খুব খাওঁ এনেকৈ, বৰটেঙা খাওঁ, ৰবাব টেঙা খাওঁ, মানে আৰু জলফাই বগৰী একদম চব খাওঁ। এতিয়া বগৰী দিনো আহি আছে আৰু লাহে লাহে, কিন্তু এতিয়া নাই, অকলে অকলে এতিয়া কমলাকে খাব লগা হৈছে। আৰু আপোনালোকক দেখালোঁ, এনেকৈ আপোনালোকে খাব। মই এতিয়া বাহিৰত বহি বহি খাম, ভিতৰতো টেঙা খাই ভাল নালাগে, বাহিৰত খাম, কিন্তু ৰ'দ নাই বাৰু। আৰু এতিয়া মই বাহিৰত বহি বহি পূৰা খাই আছোঁ টেঙা। এতিয়া মই বাহিৰত বহি লৈছোঁ, আৰু বাহিৰত আমাৰ ফালে ৰ'দ নাই, আৰু এইফালে চাওক ইমান ধুনীয়া ৰ'দ পৰি আছে, আৰু আমাৰ ফালে ৰ'দেই নাই। এতিয়া মই এই টেঙাখিনি খাই লওঁ, আৰু আপোনালোকে জনাবচোন এনেকৈ খাই কোনে কোনে ভাল পায়। আপোনালোকক দেখাম কেনেকৈ দহি বাটিম, আৰু সহজ পদ্ধতিকে দেখাম। আগতে এটা ভিডিঅ' দিছিলোঁ বাৰু দহি বটা, কিন্তু তাতকৈ অলপ বেলেগ নিয়মত দেখাম আজি মই। আৰু এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখাম এইখন চাদৰ দহি বাটিম মই। এইখন দেখিছেনে? এখন গল্ডেনো আছে মাজে মাজে। আৰু এইখন আজি মই দহি বাটিম। এতিয়া মই বাটিব লৈছোঁ, আৰু আজি মোৰ গাটো বেয়া, ইমানেই মানে কি ক'ম, মোৰ গা ভাল হোৱাই নাই বাৰু। মই কৈছিলোঁ নেকি আগৰ ভিডিঅ'টোত মোৰ গাটো বেয়া বুলি। মোৰ মাথা বিষ হৈ আছে পূৰা, মানে মূৰটো ঘূৰাই আছে, বিষাই আছে মানে, আৰু চৰ্দি লাগি আছে। এতিয়াতো পূৰা ঠাণ্ডা পৰিছে যে, আমাৰ ইয়াতে আসামতকৈ মানে ইয়াত বহুত বেছি ঠাণ্ডা হয়, আগতীয়াকৈ হয়, আৰু বহুত মানে গাটো বেয়া লাগে। ৰাতিপুৱা ৰাতিপুৱা বাছত যাব লাগে ক্লাছলৈ। আৰু আপোনালোকেতো জানেই মই কাটিঙৰ ক্লাছ কৰি আছোঁ, দেখিছেই নহয়। আৰু মেচিনটোৰ ওচৰতে বেগটো থৈ দিওঁ, বেগটো মানে থৈ দিওঁ, মানে আকৌ কাইলৈ যাবলৈ লাগিবই যিহেতু বেগটো থৈ দিছোঁ। আৰু মই এয়া চিলাই আছোঁ,
কুৰ্তি ছেট এটা চিলাইছোঁ। এয়া দেখাম বাৰু হ'লে মানে এইটো মানে এতিয়া পূৰা পিছত দেখাম আপোনালোকক হ'লে। এইটো মানে এতিয়া অলপ চিলাই থৈ দিছোঁ যে আৰু কাইলৈ মানে কমপ্লিট কৰিব লাগিব। ইয়াতে আছে। আজি গধূলিকৈ পাওঁ যদি মানে মই অলপমান চিলাবলৈ আছে, কিন্তু মোৰ মানে মেচিনটো অকণমান কিবা এটা হৈ আছে। মোৰ মানে এই কুৰ্তি ছেটযোৰ পাটিয়ালা ছেট হয়। মই যেতিয়া পিন্ধিম আপোনালোকক দেখাম। পেণ্টটো হৈ গ'ল বাৰু। পেণ্টটো অকণমান টাইম লাগিলে, পাটিয়ালা যে। আজি মানে অলৰেডি হ'ল। এইবিলাক তল কাপোৰ লগাই মেলি ছাইডটো চিলাবলৈ আছে আৰু হাত লগাবলৈ আছে। মই এইটো এতিয়া মানে বুকুৰ ওচৰত এইডোখৰত পটি লগাই চিলাই আছোঁ। আৰু এইখিনি আজি কৰি থৈছোঁ আৰু এইবিলাক বহুত কাম আছে এতিয়া। ফুল আছে ইয়াত, মই আপোনালোকক দেখাই দিছোঁ। এইটো চাওকচোন, এইটো এই কালাৰটো আছে, সেইকাৰণে এইটো দিম আৰু মই গল্ডেন দিম। এইটো মই ব'লকচোন এখন দহি বাটো। মোৰ আগৰ এটা ভিডিঅ' আছে চাদৰত দহি বটা, আৰু আপোনালোকে চাবচোন। আমি এটা বেজি লৈ লৈছোঁ, এইটো দেখিছেনে? এটা বেজি আৰু চেম এডাল সূতা, আৰু এইখন চাদৰত মানে আৰু ইমানটো ডিষ্টেঞ্চত 3টা আঙুলিৰ আঁতৰত আমি ল'ম আৰু লৈ চেম আমি যেনেকৈ এইটো পাতিছিলোঁ তেনেকৈ এইফালে বেজিটোৰ ওপৰত আনি ইয়াত 4টামান গাঁঠি দিম। দেখিছে নহয়, 4টামান টান টানকৈ গাঁঠি দিব। আৰু দিয়াৰ পাছত আমাৰ এতিয়া এই নেচা সূতাখিনি দি দিম, কিমানখিনি লাগে আমাৰ জোখৰ মতে এনেকৈ দি আমি ইয়াতে এতিয়া আকৌ গাঁঠি মাৰি দিম। নিজে মানে আপোনালোকক যেটা লাগে আৰু 4-5টা, মইতো অকণমান বেছি মাৰি দিওঁ, 4-5টাই মাৰি দিওঁ। কিছুমানে 2টা-3টা এনেকৈ মাৰে, কিন্তু আপোনালোকে অকণ বেছিকৈ মাৰি দিব। এনেকৈ গাঁঠি এয়া 4টামান দিব। দি এতিয়া এডাল বাচি থকা এই সূতাডাল এতিয়া আমি এইফালে আনি ল'ব লাগিব। গোটেই নেচাটো আনি ভালকৈ সূতাখিনি চিজিল কৰি ল'ব এইদৰে। আৰু এইটো বেজি এডাল সূতা লাগি আছে যে, তাতে এনেকৈ এইটো আছে এইফালে, আৰু বেজিটো এইফালে তলফালে ভৰাই দিব। আৰু তলফালে আনি এইফালে যে ওলাই আছে এডাল ৰছীডাল, এইডালত এনেকৈ দি ওপৰত এটা গাঁঠি মাৰি দিব। এটা মাৰি দিলে হ'ব। তাৰপৰা আমি এতিয়া এই জেগাটোত আমি এতিয়া দিম গাঁঠি। আপোনালোকে গাঁঠিটো সদায় মূৰলৈ মাৰিব, তেতিয়া মানে ফুলি থাকিব, তেতিয়া ভাল লাগিব দেখি। মাজতে মাৰিলে আকৌ নুফুলে নহয়। আপোনালোকে এয়া এনেকৈ মূৰত মাৰিব, ওপৰত এনেকৈ বাতি লৈছোঁ, মূৰত মাৰিব, অলপ টিপি ধৰি থাকিব। আৰু হৈ গ'ল আমাৰ 2টা জল্দি হৈ গ'ল। হৈ গ'ল। এতিয়া মই গল্ডেন কালাৰ যেতিয়া বাতিম আপোনালোকক দেখাম। একেই হ'ব বাৰু। হৈ গ'ল। আৰু দেখিছেনে আমাৰ 2টা হৈ গ'ল। আৰু এনেকৈ ধৰি অকণমান ওপৰলৈ দি দিব। এতিয়া সমানকৈ কাটি দিলোঁ, আৰু মই আপোনালোকক ওচৰত দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে, মই 5টা-5টাকৈ দিছোঁ আৰু হৈ গ'ল। এয়া হৈছে উল্টা ছাইড আৰু এইটো হৈছে চিধা ছাইড। আৰু মই আপোনালোকক অকণ ভালকৈ দেখাই দিছোঁ। আৰু মই একেবাৰে শেষত মানে সমানকৈ কাটিব লাগিব। এতিয়াতো অকণমান সমানেই হৈ আছে বাৰু, কিন্তু মই পিছত আকৌ সমানকৈ কাটিম। আৰু এয়া মই 5টা-5টাকৈ দিম। এইডোখৰত এইটো কালাৰ 5টা দিছোঁ, এইডোখৰত এটা গল্ডেন 5টা দিম। তেনেকৈ মানে দি যাম আৰু
আৰু দেখালোঁ। এতিয়া মোৰ এই পাঁচটা হৈছে, আকৌ বাকীকেইটা মই এতিয়া বাতি লওঁ, কমপ্লিট হ'লে মই আপোনালোকক দেখাই আছোঁ।